গাইজ আপোনালোকে চাওক ধূপধাৱাৰ পৰা ৰংচুলি যাবলৈ বৰ্তমান আমাৰ এই নেশ্যনেল হাইৱেখন কিমান পৰিৱৰ্তন হ'বলৈ গৈ আছে এয়া নিশ্চয় আপোনালোকে ভিডিঅ'ৰ মাধ্যমত লক্ষ্য কৰিব পাৰিছে এইখন ৰাস্তাত চ' আপোনালোকে যদি আহে কেতিয়াবা নিশ্চয় গম পাব যে গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ যিটো আমাৰ 4 লাইন বনাই আছে সঁচাকৈ কিমান বেয়া হৈ আছে ৰাস্তাখিনি কমপ্লিট যিয়ে নহওক গাইজ এনেকৈ ধূলি খাই খাই নিজৰ যাত্ৰা অব্যাহত ৰাখিছোঁ গাইজ কি ধূলা বে ৰাস্তাত ইমান ধূলা সঁচাকৈ এবাৰ মুখফালে চাওক ন মোৰ মুখখন কেনেকুৱা হৈছে যদি হেলমেটখন আঁতৰাই দিওঁ তেতিয়াহ'লে আপোনালোকে দেখা পাব মোৰ মুখখনৰ চেহেৰা কেনেকুৱা হৈছে সঁচাকৈ ইমান ধূলা নেশ্যনেল হাইৱেত বাইক চলাই আহিব নোৱাৰি ৰাস্তাত গাইজ এই ঠাইডোখৰ চিনি পাইছেনে মই এদিন আহিছিলোঁ এই ঠাইডোখৰ যেতিয়া গ্ৰীণ হৈ আছিলে আজি আকৌ আহিলোঁ মই এই ঠাইডোখৰ সোণালী হৈ থকা অৱস্থাত আজি এটা নতুন কানেকশ্যন আছে ইফালে ভিতৰত আৰু দুটা পাহাৰৰ মাজত য'ত একেবাৰে নেটৱৰ্ক নাপায় চ' তেনেকুৱা ঠাইত মই আগত আহিও কাম কৰিছোঁ চ' আজিও ঠিক সেই তাতেই তাৰপৰা 1 কিলোমিটাৰ ভিতৰত আৰু চ' তাত এটা কাম আছে সেই কামখিনি কৰাৰ কাৰণে আহিছোঁ আমাৰ এই নেশ্যনেল হাইৱেত বাইক চলাই আহোঁতে বহুত অসুবিধা বৰ্তমান সময় গোৱালপাৰাৰ পৰা গুৱাহাটী যিটো নেশ্যনেল হাইৱে গাইজ আপোনালোকে কেতিয়াবা আহি চাব বৰ্তমান সময়ত এই নেশ্যনেল হাইৱেখন বনাই আছে আচলতে 4 লাইন কমপ্লিট হোৱা নাই ফ্লাইঅভাৰৰ কাম চলি আছে এইফালে ৰাস্তাৰ কামবিলাক কমপ্লিট হোৱা নাই বহুত খৰধৰকৈ কৰি আছে যদিও বহুত অসুবিধা দেই বৰ্তমান ৰাস্তাখনত আপোনালোকে আহি চাব কেতিয়াবা গম পাব চাওকচোন গাইজ এই ৰাস্তাখন কিবা এটা ভাল লাগে যেতিয়া আহোঁ তেতিয়াই কিবা নহয় কিবা এটা এই ৰাস্তাখন লৈ কিনে ক'বলৈ মন যায় চাওকচোন গাইজ কিবা এটা ভাল লাগিছে নিশ্চয় এই ঠাইটো মই আগতে আহিছিলোঁ যদি এতিয়া আৰু অলপ বেলেগ ধৰণে দেখিবলৈ মন আছে এবাৰ লাগিব কাৰণ এনেকুৱা এখন ঠাই য'ত নেকি সঁচাকৈ নিজকে বহুত কঠিন হেন অনুভৱ কৰিছোঁ আজি কাৰণ ভাৰতবৰ্ষখন ইমানখিনি উন্নত হোৱাৰ পাছত ডিজিটেলি আজি গ্ৰ'থ কৰাৰ পাছত ভাৰতবৰ্ষৰ এনেকুৱা কিছুমান ঠাইত য'ত নেকি আজিও নেটৱৰ্ক পোৱা নাই মানুহে ভালকৈ নিজৰ ফোনটো ইউজ কৰিব পৰা নাই ভালকৈ নিজৰ কি ক'ম আৰু ছ'চিয়েল মিডিয়াত যিবোৰ হয়তো আপডেট আহে বা ছ'চিয়েল মিডিয়াৰ সৈতে যেনেকৈ আজিৰ যুৱ প্ৰজন্মই যুক্ত হৈ থাকে আজি যেন এই অঞ্চলৰ মানুহবোৰ তাত যুক্ত হ'ব পৰা নাই সঁচাকৈ আজি যেন এনেকুৱা অনুভৱ হৈছে এইখন ভাৰত নহয় ভাৰতৰ কোনো এখন ভাৰততকৈ হয়তো বেলেগ কোনো এখন কাউণ্ট্ৰিত আমি বসবাস কৰিছোঁ তেনেকুৱা এটা ঠাই যেন অনুভৱ হৈছে সঁচাকৈ ঠাইডোখৰ বহুত ভাল বাট নেটৱৰ্কৰ প্ৰব্লেম ইমানখিনি ইয়াত য'ত নেকি আপুনি এটা ট্ৰেনজেকশ্যন কৰিব নোৱাৰে য'ত নেকি এটা আপুনি ফাইবাৰ কানেকশ্যন মাৰিম বুলি ক'লে মাৰিব নোৱাৰে চ' ইমানখিনি ডিফিকাল্ট এৰিয়া চ' যিয়ে নহওক মই আশা কৰিম আমাৰ নেটৱৰ্ক টীমে যিমান সোনকালে পাৰে এই ঠাইডোখৰত নেটৱৰ্কৰ পৰিমাণৰ সংখ্যাটো বঢ়াই দিব পাৰে যাতে নেটৱৰ্ক ভাল এটা পাব পাৰে এই অঞ্চলৰ মানুহবোৰ চাওক কি ধুনীয়া বাচ্চাবিলাক খেলি আছে মই বাই বাই দি এইটা অঞ্চল এৰি থৈ যাই আছোঁ কাৰণ চাওক ইমান ধুনীয়া এখন ঠাই সঁচাকৈ ভাল লাগে ঠাইডোখৰ ভিজিট কৰি কিন্তু কথা হ'ল কি জানে নাই ইয়াত যিমানেই আমি যি নকওঁ কিয় নেটৱৰ্কৰ সংখ্যাটো কেতিয়া বাঢ়িব তাৰ পাছতহে ভাল লাগে বাকী যিমান যি চাওক গোটাই বস্তুৱেই আপুনি ঠিকে পাব নেটৱৰ্কৰ সংখ্যাটো ঠিক নাপাব সেইকাৰণে মই চাই কেনে মোৰ কাম কমপ্লিট কৰি এতিয়া বাই বাই দি এইখন অঞ্চলৰ পৰা বিদায় লৈছোঁ চাই থাকক নেক্সট ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰ ভিতৰত গৈ তাত একদম নেটৱৰ্ক নাই আৰু নেটৱৰ্ক নথকা এটা ঠাইত মোৰ কামখিনি কমপ্লিট কৰিলোঁ কমপ্লিট কৰি এই ঠাইডোখৰত অহাৰ পাছত সঁচাকৈ কিবা এটা ভাল লাগিল যাৰ কাৰণে ৰখি গ'লোঁ চাওক না কেনেকুৱা ধুনীয়া লাগিছে ঠাইডোখৰ